আজি ডিউৰি চাৰুকে ৰান্ধনি কৰিছোঁ আমি। এয়া হৈছে হাঁহৰ মাংস। হাঁহৰ মাংসৰ কাৰণে ছাৰে ৰান্ধিবলৈ খুব আগ্ৰহেৰে আগবাঢ়িছে। পিঁয়াজ দিছে, হয়। অলপমান লাল হ'ব লাগিব। হয় হয়, এয়া আমাৰ গাঁৱলীয়া পাকঘৰ আৰু মাটিৰ পাকঘৰ। ৰাইজে আৰু চাই পেলাই মাটিৰ পাকঘৰকে দেখুৱাইছোঁ বুলি নক'ব। নাই, এনেকুৱা পাকঘৰহে ভাল লাগে। হয়, ৰান্ধনীজনৰ মুখখন চাওঁ এইবাৰ। একদম সেই মানুহজনেই হয়। সেই মানুহজনে বুলি ক'লে যে সেই মানুহজন তাৰমানে মোৰ লগত যিজন মানুহ আহিছিলে সেইজনেই হয়, কাৰণ ৰান্ধিবলৈ দিছোঁ যে আমাৰ ঘৰত। মই বোলো আকৌ মই আহিছোঁহে এইখন গাঁৱলৈ কালি। নাই নাই, আপোনাক এইখন গাঁৱত সকলোৱে জানে। আগতেই চাগে ফেমাছ হৈ আছে। আপুনি নহাৰ আগতেই মানে জনপ্ৰিয় এইখন গাঁৱত। সেইকাৰণে মানে মই সুধিলোঁ মানে সেই মানুহজন বুলি কওঁতে। হয়, ঠিকে আছে বাৰু, তেনেকৈ এডভান্সকৈ ফেমাছ হৈ থকাটো ভাল। ভাল। তাৰমানে আগতেও আপোনাৰ ভিডিঅ' মোৰ চেনেলৰ যোগেৰে দেখিছেতো। ৰাইজে হয়, আমাক এনেকৈয়ে জীয়াই ৰাখিলে হ'ল আৰু ৰাইজৰ আশীৰ্বাদ, হয়, ভগৱানৰ আশীৰ্বাদ। মাংস আৰু এয়া কি কোমোৰা ছাৰ এইটো? জালি কোমোৰা। জালি কোমোৰা। কোমোৰাৰ কোমলীয়াটো হয় হয়, হাঁহৰ মাংস। হয় হয়, হাঁহৰ মাংস। তেল হৈছে কিন্তু। তেল হৈছে। তামাম তেল হৈছে। হয় হয় হয়, বেছি নেদেখুৱাবি, লোভ লাগিব। হয় হয়, দেখুওৱা নাই বাৰু। নজৰ লাগিব। এয়া জালি কোমোৰা। চাওঁ ছাৰে কেনেকৈ আগবাঢ়ে ৰন্ধন প্ৰক্ৰিয়াত। ৰুমতেও খাইছোঁ নহয় ছাৰৰ ৰন্ধা, ভাল হয়, বহুত ভাল হয়। আমাৰ ৰন্ধা আমি চিম্পুলকৈ মজাকৈ ৰান্ধোঁ আৰু। হয় হয়, এনেকৈ মানে সেই কাৰিকৰে মানে মছলা এপাচি এপাচি দি ৰন্ধাৰ নিচিনা নহয় আৰু। নহয়, মই খাবই নোৱাৰোঁ। ধুনীয়া, সেইটো দিয়কচোন। এইটো জিৰা দিছে না ছাৰ? আজি ছাৰক নিমন্ত্ৰণ কৰি ছাৰক নিজকে ৰান্ধি খাবলৈ দিছোঁ। নিজে ৰান্ধি খাবলৈ পোৱাটো বৰ সৌভাগ্য, ভাগ্যৰ কথা। সুবিধা চবে নাপায়। হয় হয়, আৰু চবকে দিয়াও নাযায়। হয়, এয়া কোমোৰা দিলে এতিয়া। কোমলকৈ সিজিব লাগিব যে। হয়, মাছত দি কিনে তেতিয়া হ'ব। এই মুঠতে দি দিয়ক আপোনালোক যিমান লাগে, আমাৰ মাছৰটো কথা নাই। মাছতো অলপ লাগিব নহয়। ইফালে হাঁহৰ মাংস হৈ আছে, তাৰপিছত ইয়াতে এয়া ছাৰ, এয়া মাছ। এয়া হৈছে মাছ, আমাৰ ঘৰৰ পুখুৰীৰে এটা সৰু পুখুৰী আছে আৰু সেই পুখুৰীৰে মাছ। বহি বহি আমি ৰন্ধাই আছোঁ আৰু। ঘৰত বাইদেউ দেখিলে না খঙেই কৰে। নকৰে, খুব ভাল পাব। হয়, এনেকৈ কৰি খোৱাটো খুব ভাল পায়। গাঁৱলীয়া ঘৰ আৰু কি বেয়া পাব, মাকে আছে ঘৰটো ছাৰ মাটিৰ ঘৰ পায়। মাটিৰ ঘৰ আছে আৰু গাঁৱত যদি এইবিলাক নাথাকে গাঁৱৰ বৈশিষ্ট্য কি, হয়নে ছাৰ? এনেকুৱাতে খাই ভাল লাগে। নহ'লে মানে যিমান পকী ঘৰত মোৰ ভালেই নালাগে। ৰান্ধনী ঘৰ এনেকৈ হ'ব লাগে, কেঁচা। তলৰটো দেখোন পকীয়ে হয়। তলৰটো বাৰু সুবিধাৰ কাৰণে পকী কৰি লৈছে। সদায় তলৰটো দেখাই দে। এইয়া তলৰটো পকীয়ে হয়, সুবিধাৰ কাৰণে এইখিনি কৰি লোৱা হৈছে আৰু। ছাৰ গৰম পানী লাগিব জানো? গৰম পানী
হ'লে ভাল বাৰু। অঁ গৰম পানী কৰি আছোঁ। মানে এইখিনি হ'বলৈতো বেছি বহুত সময়ে লাগিব না ছাৰ পানী দিয়ালে? ৰ'ব মই কেইটামান কেঁকোৰা ৰেডি কৰি ৰাখিছোঁ, অহাকালি কুচুৰে সৈতে ছাৰক খুৱাম বুলি পেলাই। ছাৰৰো এইবিলাক প্ৰিয় হয়নে ছাৰ? এইটো প্ৰায় 70% হৈছে আৰু। মা কৈ আছে, আমাৰ মা কৈ আছে গোন্ধ ওলাই আছে বোলে। ভাল পানী দিম, পানী জোখৰ পানী দিম আৰু। হয়, জোখৰ পানী দি উতলাম অলপ সময়। ৰান্ধনী এলা পেচাৰ ৰান্ধনী নহয় ন? গাঁৱতো থাকে নহয় 5 ষ্টাৰ হোটেল। হয়, সেই তাৰেই আমি সেইবোৰ ৰান্ধনি কৰোঁ আৰু। সমাজৰ যে ৰংটো ভাল হৈছে ছাৰ। ইয়াতে পানী মানে তাত দিবলৈ গৰম কৰিছে। বিকা আমঠু, হয়, ঠেং তেনেকৈ আৰু অলপ ডিঙি চিঙি মিলাই মেলি আৰু বাকী হাৰ্ডি থকাখিনি। হয়, এইখিনি অহাকালিৰ কাৰণে অহাকালি স্পেচিয়েল হ'ব এইটো। হয়, এইখিনি টেষ্ট হ'ব। এই টেষ্ট মানে এইটো খোৱা মানুহটো তাৰ লোভে লাগিব ভিডিঅ' চাই। হয় হয় হয়। ইফালে মা আৰু মই মাছখিনিৰ কাম কৰিম। সেইটো এক কাম কৰিব লাগিব। সেইটো প্ৰথমে এই তেলত অকণমান গৰম কৰি থৈ দিব লাগিছিলে, এই আমঠু চামঠুখিনি। নহ'লে বেয়া হ'ব ন এইটো। হয় হয়, কাৰেণ্টটো গুচি গ'ল, মই কৰিব লাগিব। বেটাৰীৰ ব্যৱস্থা কৰি আছোঁ ৰ'ব। এয়া হাঁহৰ যিটো চব্জি আছিলে, হাঁহৰ মাংসৰ আৰু কোমোৰাৰে কমপ্লিট হৈ গৈছে, আৰু ইফালে আমি মাছ ফ্ৰাই কৰি আছোঁ। ঠিক আছে বন্ধুসকল, আমি ৰন্ধা বঢ়া প্ৰায় হৈ আছে। ইয়াৰ পিছত আৰু আহাৰ গ্ৰহণ কৰিম। আপোনালোকেও খাওক। এতিয়া আৰু বাই বাই।